বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থৰূপে সমাদৃত গীতাশাস্ত্ৰখনি ভগৱান শ্ৰীকৃষ্ণ আৰু তৃতীয় পাণ্ডৱ অৰ্জুনৰ মাজত হোৱা সংবাদৰ অমৃতবাণী। মহাভাৰতৰ ভীষ্ম পৰ্বৰ অন্তৰ্গত এই অমূল্য শাস্ত্ৰখনিত শ্ৰীকৃষ্ণৰ বাণী মহামতী ব্যাসৰ পূৰ্ণতম মনোসমাধিৰে বিভক্ত হৈছে। ভাৰতীয় জীৱনৰ আধ্যাত্মিক পৰম্পৰা বেদ, উপনিষদ, পুৰাণ আদিৰে নিশ্চিত হ'লেও গীতাৰ দৰে অপ্ৰতিম আৰু অপ্ৰতিদ্বন্দ্বী গ্ৰন্থ আজি কোনোটি সৃষ্টি হোৱা নাই। পুৰুৰাজ ধৃতৰাষ্ট্ৰ আৰু সঞ্জয়ৰ কেইটামান সংবাদৰ বাহিৰে সম্পূৰ্ণ গ্ৰন্থখনিত অৰ্জুনৰ বিশ্বৰূপে কৰা জিজ্ঞাসাৰ ভগৱান শ্ৰীকৃষ্ণই গুৰুৰ ভূমিকাৰে সমাধান আগবঢ়াইছে। এই প্ৰশ্ন আৰু উত্তৰৰ মাজত দেখা যায় মানৱ জীৱনক অতি মহত্বৰ পৰ্যায়লৈ উন্নীত কৰাৰ মহৎ প্ৰচেষ্টা। সেইবাবে যুগে যুগে গীতাই মানৱ মনক উদ্বেলিত কৰি আহিছে আৰু ইয়াৰ ফলত সৃষ্টি হৈছে গীতাৰ অনেক টীকাভাষ্য। এই ক্ৰম আজিও অব্যাহত আছে আৰু ভৱিষ্যতেও থাকিব। গীতাৰ প্ৰশংসা কৰিবলৈ গ'লে শব্দ তাকৰ হৈ পৰে। বিশ্ব বাংময়ত গীতাৰ দৰে কৰ্মশাস্ত্ৰ আৰু মুখ্যশাস্ত্ৰৰ সমন্বিত ৰূপত দ্বিতীয় এখন গ্ৰন্থ পাবলৈ নাই। এই আধ্যাত্মিক শাস্ত্ৰখনিত জীৱনৰ সমস্যা আৰু কৰ্ম পদ্ধতিৰ দিক নিৰ্ণয়কাৰী সমাধান সূত্ৰ সহজে পাব পাৰি। সাধাৰণতে আধ্যাত্মৰ সম্বন্ধ মানুহৰ মনে বিচৰা এই প্ৰশ্ন যিয়ে আত্মাৰ অমৃত স্বৰূপৰ বিষয়ে, ইয়াৰ আদি অন্তৰ বিষয়ে, আত্মা আৰু পৰমাত্মাৰ পাৰস্পৰিক সম্বন্ধৰ বিষয়ে কৌতূহলৰ সৃষ্টি কৰে। মানৱে জ্ঞান, কৰ্ম, ভক্তিৰ কোনো পথেৰে বা ইয়াৰ কেনে ধৰণৰ সমন্বিত স্বৰূপেৰে জীৱন সফল আৰু আনন্দময় কৰি তুলিব পাৰে তাৰ বাবে সমাধান সূত্ৰ বিচাৰে। গীতাই এই সকলো প্ৰকাৰৰ সমস্যাৰ সমাধান সহজে কৰিব পাৰে, কাৰণে যুগে যুগে ই মানৱ জীৱনৰ বাবে এক অতি প্ৰাসংগিক পুথিৰূপে গণ্য হৈ আহিছে। ব্যক্তিৰ মনৰ আৰু কৰ্মৰ শক্তি যিমানেই প্ৰবল হয় সিমানেই তেওঁৰ মনত সংশয় বা দ্বিধাৰ সৃষ্টি হয়। অৰ্জুনৰ প্ৰশ্নৰ মাজেৰে এনেবোৰ সংশয়ে উত্থাপিত হৈ আছে আৰু ভগৱান শ্ৰীকৃষ্ণই আধ্যাত্মিক, দাৰ্শনিক, নীতি আৰু ব্যৱহাৰিক জীৱনৰ আলোকত এনে প্ৰশ্নবোৰৰ সমাধান সূত্ৰ আগবঢ়াই গীতাক এক অপাৰ্থিৱ আধ্যাত্ম গ্ৰন্থত পৰিণত কৰিছে। গীতাৰ গাঢ়তালৈ গ'লে হৃদয়ংগম কৰিব পাৰি ভগৱানৰ আপ্তবাণী। তুমি মোক জানিবলৈ প্ৰয়াস কৰা আৰু মোৰ প্ৰিয় কাম কৰা। সংসাৰত জন্মা প্ৰাণীবোৰৰ ভিতৰত জীৱশ্ৰেষ্ঠ মানৱে মহত্বৰ জীৱনৰ মাজেৰেহে পৰমাত্মাৰ কৰুণা উপলব্ধি কৰিব পাৰে। পৰমাত্মাৰ স্বৰূপ বুলিলে
ইয়াৰ সঠিক উত্তৰ আকাশ কুসুম হৈ পৰে। কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা অনাদি পুৰুষজনৰ সামান্য বিশ্বৰূপ দৰ্শন কৰা মাত্ৰে অৰ্জুনৰ দৰে শ্ৰেষ্ঠ ধনুৰ্ধৰ কৃষ্ণ সখা আৰু প্ৰবল জিজ্ঞাসুজনৰ সৰকাচুটি হেৰুওৱা অৱস্থা। এনেস্থলত সাধাৰণ লোক কোনকোটা দৰ্শনৰ দৃষ্টিৰে চালে ভগৱানৰ ৰহস্য ভেদ কৰা কঠিন। এনে ৰহস্যৰ সুৰ স্বয়ং ব্ৰহ্মাৰো অগোচৰ। অথচ এই পৰম ৰহস্যময় ভগৱান ভক্তিৰ মাজেৰে অতি সহজ সাধ্য হৈ পৰে। ভগৱানক জানিবলৈ বা পাবলৈ অসংখ্য পথ খোলা আছে। সাংখ্য, কৰ্ম, কৰ্মসন্ন্যাস, জ্ঞান বিজ্ঞান ইত্যাদি। সাধাৰণ মানুহৰ কাৰণে এনে পথৰ সংখ্যাধিককৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে ভগৱানে কৰুণা পৰৱশ হৈ মানৱ সমাজলৈ মুকলি কৰি দিছে ভক্তিৰ সহজ পথ। ভগৱান ভক্তিৰ দাস, ভক্তৰ অনুগত। অল্পায়ু মানৱে ভক্তিৰ বলত লাভ কৰিব পাৰে জীৱনৰ চৰম সাৰ্থকতা, মুখ্য বা নিৰ্বাণ। গীতাত এই সহজ পথৰ সন্ধান আছে। ভক্তৰ হৃদয়ত উথপ থপ লগাব পৰা বক্তব্যৰে ভগৱান শ্ৰীকৃষ্ণই মানৱ সমাজলৈ নিজৰ বৈকুণ্ঠৰ প্ৰৱেশ পত্ৰ হোৱাৰ ব্যৱস্থা কৰি দিছে। গীতাৰ আন এক উল্লেখযোগ্য দিশ হৈছে ইয়াৰ সামাজিক পক্ষ। গীতাই ভক্ত কেনে হোৱাটো বিচাৰে। আপোন পেটা, পৰশ্ৰীকাতৰ, হিংসুক, সাংসাৰিক কৰ্ম জঞ্জালৰ মাজত হিতত বিচ্যুত হোৱা নিশ্চয় নহয়। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই মানৱৰ ৰাজসিক, তামসিক অভ্যাসবোৰ পৰিহাৰ কৰি সাত্বিক জীৱন যাপন কৰতাজনলৈহে প্ৰশংসাৰ শৰাই আগবঢ়াইছে। সংসাৰত জীয়াই থাকিবলৈ কৰ্ম কৰাটো অপৰিহাৰ্য। কিন্তু এনে কৰ্মই ভক্ত হোৱাত অৰিহণা যোগাই তাৰ ব্যাখ্যা গীতাত বিস্তাৰিতভাৱে বৰ্ণিত হৈছে। পৰমাত্মাৰ প্ৰতি শ্ৰদ্ধাপূৰ্বক সমৰ্পিত হৈ নিষ্কামভাৱে কাম কৰি যোৱাৰ উপদেশ সাৰোগত কৰিব পাৰিলে সমদৰ্শী হ'ব পাৰি। সমদৰ্শীজনেহে পৰমাত্মাৰ উপলব্ধি বাৰুকৈয়ে কৰিব পাৰে। গীতাত আত্মা পৰমাত্মাৰ চিৰন্তন বান্ধোনক অতি উদাত্তভাৱে দৰ্শোৱা হৈছে। মানৱ জীৱনক সাৰ্থক কৰাৰ লগতে সমাজৰ শাশ্বত মূল্যক বৰ্তাই ৰখাত গীতাকাৰৰ অভীষ্ট প্ৰতিফলিত হোৱা দেখা যায়। মহাপুৰুষ মাধৱদেৱে হাতী মাৰি ভুৰুকাত হৰুৱাৰ দৰে নামঘোষাত এইদৰে গীতাৰ নিৰ্ণয় আগবঢ়াইছে। ভগৱান অভিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদ এমিলৈ কৃষ্ণৰ কৃপাত জানা ঘোষয় সংসাৰ বন্ধ। এহি মানে গীতা